প্ৰেৰণা ইয়াৰে খাবতি ৰৱানা প্ৰেমৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আৰু কি খবৰ সকলোৰে? নিশ্চয় ভাল, আমাৰো ভালেই বাৰু। আৰু আজি হৈছে দেওবাৰ, আমি আছোঁ মাৰ ঘৰত। মানে শুন আৰু মই কালি আহিছিলোঁ, আমি দুয়োটাই আহিছিলোঁ, আজি নিব আহিব। তাকে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়াৰ পৰা। দিনটো কি কৰোঁ কি নকৰোঁ দেখাই যাম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। মই বাকলি গুচাই আছোঁ, মায়ে কাটিব দিছিলে আৰু ধোৱা নাই বাৰু, ভালকৈ ধুব লাগিব। তাৰপিছত কাটি থাকোঁতে দেউতাই দিলে নাৰিকল, এইখিনি খাই লওঁ। আৰু এতিয়া বাজিছে 10টা, ৰাতিপুৱাৰ ভাতেই খোৱা নাই, এইখিনি যোগাৰ কৰি দিওঁ, মায়ে বনাব। প্ৰেৰণা ইয়াৰে খাবতি ৰৱানা প্ৰেমৰ জোপাখনা গীতেৰে সুৰেৰে মায়ে বনাই আছে পাৰ মাংস। আৰু আজি আমাৰ দেউতা নদীত পললৈ মাছলৈ গৈছিল, 3টা বৰালি মাছ পাইছে। গাঁৱত সেইটোৱে ভাল লাগে, সকলো মানুহ যায়। আৰু আমাৰ মাহঁতৰ ঘৰৰে ৰবাব টেঙাৰ গছ আছে, আমি টেঙাৰো জুতি ল'লোঁ, খাই কিন্তু টেঙাকেইটা বহুত ভাল লাগে। আৰু আমাৰ শুনে খুৰীহঁতৰ ঘৰত আহি খুৰীৰ লগত চাওকচোন কি কৰি আছে, মুহুৰা ফুৰাই আছে হেনো। সেইকাৰণে সি মামাকৰ ঘৰত আহিলে যাব নোখোজে, এইবোৰ কৰিব পাই যে ইয়াতে। চাওকচোন পাৰিছেহে জানো মুহুৰা ফুৰাব। না কি কৰিছা? পাৰিছা তুমি? ৱাও, কাৰ লগত? কেইটা ফুৰালা? কেইটা ফুৰালা? 3টা। এতিয়ালৈ 3টা হৈ গ'ল। বাবা, এতিয়া আমি ঘৰত যাম নহয়, ঘৰত যাম নহয় আমি। বোলা, গা ধোৱাই নাই। এয়া কি হয় গম পাইছেনে বাৰু আপোনালোকে? এয়া বেহাৰৰ গুড়ি হয়, যিটো বগা বেহাৰ। মায়ে ধুই মেলি শুকাই ঢেঁকীত খুন্দি ৰেডি কৰি থৈ দিছিলে। এয়া নিমখ দিছে, ইয়াতে জলকীয়া দিছে, আৰু ঘৰতে বনোৱা কলৰ খাৰ দি এইখিনি সানিব। মোক দি খেদাবৰ কাৰণে এয়া ৰেডি কৰি আছে। মই খাই বহুত ভাল পাওঁ আৰু হাজবেণ্ডেও ভাল পায়। আপোনালোকে ইয়াক কি বুলি কয় বাৰু? আমি বটন বুলি কওঁ, আৰু কিছুমানে খাৰলি বুলি কয়। আপোনালোকে কি বুলি কয় জনাবচোন কমেণ্ট কৰি। এয়া খাৰ দিছে, দি সানি দিব। আৰু এয়া আঠিয়া কলৰ কলপাতত বান্ধিব লাগে, বেলেগ পাতত বান্ধিলে তিতা হয় বুলি কয়। বান্ধি 2-3 দিন থৈ দিয়াৰ পিছত খাব পৰা হৈ যায়। হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা, হৃদয়ৰে হাসনা। হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা, হৃদয়ৰে হাসনা। এতিয়া বাজিছে ৰাতি 6:30, আৰু আমি আহি আছোঁ মামাহঁতৰ ঘৰলৈ। আমি মানে হাজবেণ্ড, মই, শুন আৰু আমাৰ লগত মা আহিছে। মামাহঁতৰ ঘৰত ভাত খোৱাকৈ মাতিছে আজি আমাকো। মা থাকিব মামাহঁতৰ ঘৰত, কিন্তু আমি ঘৰত আহিম। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াও প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই।